হেল্ল' এভৰিৱান সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ বহুত স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আপুনি যদি আধাৰ কাৰ্ড আপডেট কৰা নাই এতিয়ালৈকে, আপুনি আপোনাৰ হাতত থকা মোবাইলটোৰ পৰাই কোনো ধৰণৰ আধাৰ চেণ্টাৰত নোযোৱাকৈ ঘৰৰ পৰাই আধাৰ কাৰ্ড আপডেট কৰিব পাৰিব। কিয়নো বন্ধুসকল, যদি আপুনি 14/12/2024 তাৰিখৰ ভিতৰত আধাৰ কাৰ্ড আপডেট নকৰে, তেনেহ'লে আপোনাৰ আধাৰ কাৰ্ড বন্ধ হৈ যাব পাৰে। আৰু ইয়াতে আপুনি দেখা পাইছে আপলোড ডকুমেণ্ট ইন ছাপৰ্ট অফ আইডেণ্টিটি এণ্ড এড্ৰেছ ফ্ৰী টিল 14/12/2024। আপোনাৰ 14 ডিচেম্বৰলৈকে ফ্ৰী আছে। আৰু যদি আপুনি তাৰপিছত আধাৰ কাৰ্ড আপডেট কৰিব বিচাৰে, তেতিয়াহ'লে আধাৰ কাৰ্ড আপডেট কৰিব বিচাৰিলে পে'মেণ্ট কৰিব লাগিব। অনলাইন হওক বা আপুনি আধাৰ চেণ্টাৰত গৈ পেলাই হ'লেও আপুনি পে'মেণ্ট কৰিব লাগিব। এতিয়া যদি আপুনি কৰে আধাৰ কাৰ্ড ঘৰৰ পৰাই কোনো আধাৰ চেণ্টাৰত নোযোৱাকৈ আপুনি আপোনাৰ হাতত থকা মোবাইলটোৰ পৰাই আধাৰ কাৰ্ড আপডেট কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টোত মই আপোনাক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আপুনি আপোনাৰ হাতত থকা মোবাইলটোৰ পৰাই আধাৰ কাৰ্ড কেনেকৈ আপডেট কৰিব পাৰিব। দোস্ত, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ এটা সৰু ৰিকুৱেষ্ট, যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপুনি ছাবস্ক্ৰাইব কৰি লওক আৰু ছাইডত যি বেল বুটন থাকে নটিফিকেশ্যন অন কৰি ৰাখিব। যদি মই এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' দি থাকোঁ আপুনি সোনকালে পাই যাব। আহক নহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মই এটা ডেছক্ৰিপশ্যনত লিংক দিছোঁ। এই লিংকটোত ক্লিক কৰি আপুনি ডাইৰেক্ট ৱেবছাইটটো খুলিব পাৰিব। ইয়াতে আপুনি যিকোনো ব্ৰাউজাৰ এটা খুলি ল'ব। মই ক্ৰম ব্ৰাউজাৰটো খুলি লৈছোঁ। আৰু ক্ৰম ব্ৰাউজাৰটো খুলি আপুনি ইয়াতে ছাৰ্চ কৰিব uidi.gov.in। এইখিনি লিখি পেলাই ছাৰ্চ কৰি দিব। ইয়াতে যি প্ৰথম ৱেবছাইট আহিব আধাৰ পৰ্টেল চৰকাৰী ৱেবছাইট, ইয়াতে ক্লিক কৰি দিলে হ'ল। আৰু ইয়াতে আপোনাৰ সুধিছে আপোনাৰ লেংগুৱেজ ছিলেক্ট কৰিব দিছে। ইয়াতে মই লেংগুৱেজ এটা ছিলেক্ট কৰি দিছোঁ। ইয়াতে মই ইংলিছ কৰি দিলোঁ। ইংলিছ কৰি দিয়াৰ পিছত এইবাৰ এটা নতুন পেজ খোলা গৈছে। ইয়াতে যি আপোনাৰ ছাইডত 3 ডট দেখিছে ইয়াতে ক্লিক কৰি দিব। বন্ধুসকল, ভিডিঅ'টো মনোযোগ দি চাব। মই ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ। যদি আপুনি স্কিপ কৰি চাই বুজি নাপাব। ইয়াতে যি 3 লাইন আছে লেফ্টত, ইয়াতে 3 লাইনত ক্লিক কৰি দিলে হ'ল। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আৰু এটা অপশ্যন দেখা পাব প্ৰথম মাই আধাৰ। এই যিটো বক্স আছে ইয়াতে ক্লিক কৰি দিলে হ'ল। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে এটা দেখা পাব আপডেট ইয়ৰ আধাৰ। ইয়াতে ক্লিক কৰি দিলে হ'ল আপডেট ইয়ৰ আধাৰ। এইবাৰ আৰু এটা নতুন পেজ খোলা গৈছে। ইয়াতে দেখুৱাইছে আপোনাৰ আধাৰ আপডেট ছাৰ্ভিচ ডকুমেণ্ট আপডেট, আৰু ইয়াতে আপুনি ডকুমেণ্ট আপডেট কৰিব পাৰিব। ইয়াতে মই ক্লিক কৰি দিলোঁ ডকুমেণ্ট আপডেটত। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ দেখুৱাইছে আপলোড ডকুমেণ্ট ইন ছাপৰ্ট অফ আইডেণ্টিটি এণ্ড এড্ৰেছ ফ্ৰী টিল 14/12/2024, যে আপোনাৰ 14 তাৰিখলৈকে কেৱল ফ্ৰী আছে। আৰু ইয়াৰ পিছত আপুনি পে'মেণ্ট দি পেলাই আপডেট কৰিব লাগিব। যদি আপুনি 14 তাৰিখৰ ভিতৰত কৰে তেতিয়াহ'লে আপুনি ফ্ৰী হিচাপত কৰিব পাৰিব। ইয়াত আপুনি এটা অপশ্যন দেখা পাইছে ক্লিক টু ছাবমিট। ইয়াতে মই ক্লিক কৰি দিলোঁ ক্লিক টু ছাবমিট। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আৰু এটা নতুন পেজ খোলা গৈছে। ইয়াতে দেখুৱাইছে এণ্টাৰ আধাৰ নাম্বাৰ। ইয়াতে আপোনাৰ আধাৰ নাম্বাৰটো বহুৱাই দিব। আধাৰ নাম্বাৰটো বহুৱাই দিয়াৰ পিছত ইয়াতে আপুনি দেখা পাব এণ্টাৰ কেপচা। ছাইডত যি সংখ্যাকেইটা আছে এই সংখ্যাকেইটা ইয়াতে এণ্টাৰ কেপচা যি ঠাই আছে ইয়াতে বহুৱাই দিলে হ'ল। কেপচা বহুৱাৰ পিছত ইয়াতে আপুনি দেখা পাব তলৰ ফালে লগইন উইথ OTP। ইয়াতে ক্লিক কৰি দিলে হ'ল। লগইন উইথ OTPত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ লগত যি মোবাইল নাম্বাৰ লিংক আছে এই মোবাইল নাম্বাৰত OTP এটা আহিব, আৰু OTPটো ইয়াতে বহুৱাই দিব লাগিব য'ত এণ্টাৰ OTP বুলি অপশ্যন আছে। OTPটো বহুৱাৰ পিছত ইয়াতে যি লগইন অপশ্যন থাকিব লগইন অপশ্যনত ক্লিক কৰি দিলে হ'ল। ইয়াতে অ'কে কৰি দিলে হ'ল। ইয়াতে আপোনাৰ আধাৰ ছাৰ্ভিচৰ বহুত অপশ্যন দেখা পাব। প্ৰথম যি অপশ্যন থাকিব ডকুমেণ্ট আপডেট, কাৰণ মই ডকুমেণ্ট আপডেট কৰিম। ইয়াতে আপুনি ডকুমেণ্ট আপডেটত ক্লিক কৰি দিলে হ'ল। ডকুমেণ্ট আপডেটত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপুনি ছাইডত যি তলত একেবাৰে ৰাইটত দেখা পাইছে নেক্সট অপশ্যন, ইয়াতে নেক্সট অপশ্যনত ক্লিক কৰি দিলে হ'ল। আৰু নেক্সট অপশ্যনত ক্লিক কৰিলে হ'ল।
ইয়াতে আপোনাৰ দেখুৱাইছে প্লিজ ভেৰিফাই ইউৰ ডেমোগ্ৰাফিক ডিটেইল। ইয়াতে আপোনাৰ ডিটেইলখিনি গোটেইখিনি আহিব আৰু ইয়াতে আপুনি চাব পাৰিব আপোনাৰ ডিটেইলখিনি শুদ্ধকৈ আছে নে নাই। যদি আপোনাৰ ইয়াত গোটেইখিনি ডিটেইল শুদ্ধকৈ আছে তেতিয়াহ'লে ইয়াতে বক্স এটা থাকিব আৰু এই বক্সটোত টিক মাৰ্ক লগাই দিলে হ'ব। ইয়াতে টিক মাৰ্ক দি দিলোঁ মই। ইয়াতে টিক মাৰ্ক লগাই যি নেক্সট অপশ্যন আছে নেক্সট অপশ্যনত ক্লিক কৰি দিলে হ'ব। ইয়াতে আপোনাৰ দেখুৱাইছে গাইডলাইন ফৰ আপলোডিং ডকুমেণ্ট। ইয়াতে আপুনি যি ডকুমেণ্ট আপলোড দিব 2 MBৰ ভিতৰত হ'ব লাগিব আৰু ইয়াতে 2 নম্বৰ অপশ্যনত দেখুৱাইছে ছাপৰ্টেড ফাইল ফৰ্মেট JPEG PNG আৰু PDF। ইয়াতে আপোনাৰ যি আপুনি ডকুমেণ্ট আপলোড কৰিব PNG PDF বা JPEG ফাইলত হ'ব লাগিব, নহ'লে আপোনাৰ ছাপৰ্ট নকৰিব। আৰু ইয়াতে তলত দেখুৱাইছে প্লিজ আপলোড প্ৰুফ অফ আইডেণ্টিটি ডকুমেণ্ট আৰু ইয়াতে আপুনি যি ডকুমেণ্ট দিব সিলেক্ট কৰিব পাৰিব। সিলেক্ট ভেলিড ছাপৰ্টিং ডকুমেণ্ট টাইপ। আপুনি ইয়াতে কি ডকুমেণ্ট দিব ইয়াৰ পৰা সিলেক্ট কৰিব পাৰিব। ইয়াতে ড্ৰাইভিং লাইচেন্স আছে, ইণ্ডিয়ান পাছপৰ্ট আছে, কিষাণ ফটো পাছবুক আছে, ইয়াতে পান কাৰ্ড আছে আৰু মই ভোটাৰ ID কাৰ্ড দি পেলাই ডকুমেণ্ট আপডেট কৰিম। আৰু ইয়াতে আছে ভোটাৰ আইডেণ্টি কাৰ্ড, ইয়াতে ক্লিক কৰি দিলোঁ মই। আৰু ইয়াতে ডকুমেণ্ট এডভাইজৰী ইয়াতে অ'কে কৰি দিলে হয়। ডকুমেণ্টখন ইয়াতে এইবাৰ আপুনি আপলোড দিব লাগিব। ভিউ ডিটেইল এণ্ড আপলোড ডকুমেণ্ট ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত কণ্টিনিউ টু আপলোড ইয়াতে ক্লিক কৰি দিলে হ'ল। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত 4টা অপশ্যন আহিব। ইয়াতে 4 নম্বৰত দেখা পাব মিডিয়া পিকাৰ। ইয়াতে আপুনি যিটো ফাইলত আপোনাৰ ডকুমেণ্টটো ৰাখিছে তাৰ পৰা আপলোড কৰি দিলে হ'ল। ইয়াতে মই ভোটাৰ আইডেণ্টি কাৰ্ডটো আপলোড কৰি দিলোঁ। নেক্সট দেখুৱাইছে প্লিজ আপলোড প্ৰুফ অফ এড্ৰেছ ডকুমেণ্ট। ইয়াতে আপুনি এইবাৰ এড্ৰেছ প্ৰুফটো কি ডকুমেণ্টৰ পৰা দেই ইয়াতে সিলেক্ট কৰিব পাৰিব। আৰু এড্ৰেছ প্ৰুফটো মই ভোটাৰ ID কাৰ্ডে দি দিম আৰু ইয়াতে মই ভোটাৰ ID কাৰ্ড সিলেক্ট কৰিছোঁ। ডকুমেণ্ট এডভাইজৰী ইয়াতে অ'কে অপশ্যনত ক্লিক কৰি দিলে হ'ল। ইয়াতে ক্লিক কৰাৰ পিছত ভিউ ডিটেইল এণ্ড আপলোড ডকুমেণ্ট ইয়াতে ক্লিক কৰিলে হ'ল। এবাৰ ইয়াতে আহিব কণ্টিনিউ টু আপলোড ইয়াতে ক্লিক কৰি দিলে হ'ল। ঠিক তেনেকৈ 4টা অপশ্যন আহিব। যি 4 নম্বৰত মিডিয়া পিকাৰ বুলি আছে, ডকুমেণ্টখন যিটো ফাইলত আছে তাৰ পৰা আপলোড কৰি দিলে হ'ল। ইয়াতে মই এড্ৰেছ প্ৰুফটো আপলোড কৰি দি দিলোঁ ভোটাৰ ID কাৰ্ডে। আৰু ইয়াতে যি টিক মাৰ্ক দিয়া বক্স আছে এই বক্সটোত টিক মাৰ্ক কৰি দিলে হ'ল। টিক মাৰ্ক দি পেলাই ইয়াতে নেক্সট অপশ্যনত ক্লিক কৰি দিলে হ'ল। আৰু ইয়াতে প্লিজ কনফাৰ্ম ইউৰ ডেমোগ্ৰাফিক ডিটেইল ইন দ্য ডকুমেণ্ট এক্সেক্টলি মেটচ। ইয়াতে আপুনি অ'কে কৰি দিয়াৰ পিছত কনফাৰ্ম হৈ যাব আপোনাৰ ডকুমেণ্ট। ইয়াতে অ'কে অপশ্যনত ক্লিক কৰি দিলোঁ মই। ইয়াতে আপোনাৰ আহিছে ডিয়াৰ ৰেচিডেণ্ট দিছ ছাৰ্ভিচ ইজ ফ্ৰী অফ কষ্ট টিল 14/12/2024। ইয়াতে আপোনাৰ 14 তাৰিখলৈ যে ফ্ৰী আছে এইটো বুজাইছে। ইয়াতে আপুনি আৰু ছাবমিট অপশ্যনত ক্লিক কৰি দিলে হ'ল। আধাৰ আপডেট হোৱাৰ পিছত এটা আপোনাৰ তাত মেছেজ আহি যাব আৰু ইয়াতে আপুনি দেখিবলৈ পাব ট্ৰেনজেকশ্যন ষ্টেটাছ ছাকচেছ। ইয়াতে আপুনি দেখিব যে আপোনাৰ আধাৰ কাৰ্ড আপডেট হৈ গৈছে আৰু ইয়াতে দেখা পাব ছাকচেছ। ডাউনলোড একনলেজমেণ্ট ইয়াতে আপুনি ক্লিক কৰি একনলেজমেণ্টখন ডাউনলোড কৰিব পাৰিব। আৰু এতিয়া একনলেজখন ডাউনলোড হৈ গৈছে। ইয়াতে আপুনি একনলেজমেণ্ট যিখন স্লিপ আছে ইয়াতে গোটেইখিনি দেখা পাব। আপুনি আপোনাৰ হাতত থকা মোবাইলটোৰ পৰাই কোনো ধৰণৰ আধাৰ কাৰ্ড চেণ্টাৰত নোযোৱাকৈ ঘৰৰ পৰাই আপডেট কৰিব পাৰিব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগি থাকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি আপুনি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব। আৰু যদি মই এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' দি থাকোঁ আপোনালোকে অতি সোনকালে পাই যাব। ঠিক আছে, দোস্ত আজি ইমানতে এৰিছোঁ। সকলোৱে ভালে থাকিব। ধন্যবাদ।